এফালে পিঠা হাই এভৰিৱান, আপোনালোক সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুতো শুভেচ্ছা জনালোঁ আৰু সকলোৰে দিনবোৰ যাতে সুখ শান্তিৰে ভৰি পৰে তাকে কামনা কৰিছোঁ। এতিয়া গা পা ধুলোঁ, যাওঁ এতিয়া সেৱা এটা কৰি আহোঁগৈ। বাহিৰত দলুৱা জ্বলাইছিলে কালি, এতিয়া যাওঁ। লোৱা নাই দেখা ব'লা, তাৰপিছত আকৌ আপোনালোকক দেখাই থাকিম আজিনো কি কি কৰোঁ। এয়া বাহিৰত কালি ৰাতি জ্বলাইছিলে, জ্বলি আদায় হৈছেগৈ আৰু সেয়া তুমি কৰিবা না, তুমি কৈ দিয়া আকৌ, মই কৰিলোঁ হ আহা, মই ভিডিঅ' কৰি দিছোঁ, কৈ দিয়া। হ'ল আহা। সেৱা কৰি আহি এতিয়া বনাই আছোঁ চাহ আৰু এফালে পিঠা। মই বিহু বুলি পিঠা, এফালে তিল পিঠা বনালোঁ, মালপোৱা আৰু এয়া ঘিলা পিঠা, এইফালে সুতুলি পিঠা বনাইছিলোঁ। এইবাৰ প্ৰথম বনাইছোঁ, খাবলৈ ভাল হৈছে, দেখিবলৈ ইমান ভাল হোৱা নাই। আৰু এইফালে বনালোঁ নাৰিকলৰ লাড়ু। এতিয়া আমি চাহকাপ খাই লওঁ। আজি বিহু বুলি চাহ বাহিৰত খাবলৈ আনিছোঁ। কি বিহু বুলি নামঘৰত শৰাই এখন দিছোঁ, এতিয়া আমি নামঘৰলৈ আহিলোঁ। চাই দিয়া দেখা নামঘৰৰ পৰা আহিলোঁ, এতিয়া পুৰণা ঘৰলৈ আহিছোঁ। নামঘৰৰ পৰা আহি পুৰণা ঘৰত সোমাই আকৌ ঘৰলৈ আহিলোঁ লৰালৰিকে। এয়া ক্ৰীম অকণ নিবলৈ আহিলোঁ। ঘৰত মানে প্ৰতি বছৰে ভকতে জলপান খাইহি, এয়া ভকতৰ কাৰণে লৈ যাওঁ। আমি পুৰণা ঘৰৰ পৰা আহিলোঁগৈ, এতিয়া 2টামান বাজিলে। গুণগুণ আকৌ এটা ভিতৰলৈ নোসোমাই জেঠাইকৰ ঘৰলৈ যায়। কোন ভাল যোৱা ডাঙৰকৈ খোৱা আকৌ আইঅ কোনে পিটিলে জেঠাইকক কোনোবাই পিটিলে হেনো, তাইক খবৰ হয়গৈ। গুণগুণক জেঠাইকৰ ঘৰত থৈ আহিলোগৈ। এতিয়া ময়ো কাপোৰযোৰ সলাই বাচন কেইটামান ধুবলৈ আছে, ধুই লওঁ। এতিয়া আবেলি 4টা বাজি গ'ল। গুণগুণ এয়া শুই উঠিছেহে, তাইক মনটো ভাল লাগিবলৈ বাহিৰলৈ অলপ উলিয়াই আনিছোঁ। হাঁহ দি দিয়া, চাই দিয়া এইজনী, এইজনী হয় নহয় গুণগুণ? আজি বিহু দিনাখনি ৰাতি হাঁহৰ মাংস ৰাজীৱে পুৰি আছে। হাঁহ বাচি মেলি হ'ল, এতিয়া ওচৰৰে ঘৰতে বনাব। মই এতিয়া তালৈকে যাওঁ। স্কাৰ্ফখনো লৈ লওঁ। এইফালে আমাৰ হাঁহৰ মাংস ৰেডি। ৰান্ধনীটো দেখুৱাই দিওঁ, ৰাজীৱ এইফালে চাই দিয়া। দেখুৱাই দিছোঁ বনোৱাই।